নমস্কাৰ ছাৰ বাইদেউসকল মই পংকজ বৰুৱা ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি মই এটা ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ ইয়াত NTA UGC NET JRF SLET আৰু অসমৰ কমন এন্ট্ৰেন্স টেষ্ট যেটো হয় তাৰ বাবে সুবিধা হোৱাকৈ এই অসমীয়া প্ৰশ্নখিনি মই লৈ আহিছোঁ আৰু অসমীয়া মেজৰৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো চোৱাটো অতি দৰকাৰ কাৰণ ইয়াত অসমীয়া বিভাগৰ সকলো ছাত্ৰ ছাত্ৰীৰ এই প্ৰশ্নখিনি উপযোগী হ'ব তেনেহলে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এই প্ৰশ্নখিনি 2017 চনৰ NTA নেটৰ কোৱেশ্চন পেপাৰৰ পৰা মই লৈ আহিছোঁ আৰু প্ৰশ্নখিনিত কিছুমান মাল্টিপল চইচ কোৱেশ্চন আছে সেইখিনি বিষয়ে মই উত্তৰ দিবলৈ যত্ন কৰিম আৰু লগতে ইয়াৰ এনসাৰখিনিৰ ডেসক্ৰিপচন মই অকমান দিবলৈ যত্ন কৰিম তেনেহলে প্ৰথম প্ৰশ্নটো আছে ভাৰ্যপুত্ৰ বন্ধু পাই যথা তথা হেননতো দেখুবু সুদৰ পাই কথা এই শ্লোকটো ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ইয়াত চাৰিটা অপচন দিয়া আছে আদিকাণ্ড অযোধ্যাকাণ্ড লংকাকাণ্ড কিষ্কিন্ধাকাণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ 2 অযোধ্যাকাণ্ড আমি সকলোৱে জানো মাধৱ কন্দলীয়ে যিখন বাল্মীকিৰ ৰামায়ণ আছিলে সেইখন অসমীয়ালৈ ভাঙনি কৰিছিলে সেইখনত তেখেতে সাতটা কাণ্ডৰ কথা উল্লেখ কৰিছে সপ্তস্কন্ধ ৰামায়ণ পদেবন্ধে নিবন্ধিলো বুলি তেখেতে কৈ থৈ গৈছে যদিও কি হয় আমাৰ পাঁচটা কাণ্ডহে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ যিটো দুটা কাণ্ড আছিলে আদিকাণ্ড আৰু উত্তৰাকাণ্ড এই দুটা কাণ্ড কি কৰিছিলে শেষত মহাপুৰুষ গুৰু দুজনাই ৰচনা কৰি সেইখিনি গোটেইখিনি সম্পূৰ্ণ কৰিছিলে এই বিষয়ে মই মাধৱ কন্দলীৰ বিষয়ে এটা মই ভিডিঅ' আগতে প্ৰস্তুত কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ' প্লেলিষ্টত গৈ সেই ভিডিঅ'খিনি চাব পাৰিব এটা 2 নম্বৰ কোৱেশ্চনটো আছে খন্তকীয়া পৰিচয়ৰ আখৰবোৰ আঙুলিৰ মূৰত গণিছোঁ আদৰৰ এষাৰ মাত অথবা হাতত তুলি দিয়া কপি কফি সাইজমোগ্ৰাফৰ ভাইলৰ বাহিৰত উক্ত এই কবিতা শাৰী কোনজন কবিৰ ইয়াত চাৰিটা নাম দিয়া আছে হেম বৰুৱা হীৰেন ভট্টাচাৰ্য বীৰেশ্বৰ বৰুৱা আৰু সমীৰ তাঁতী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ 3 বীৰেশ্বৰ বৰুৱা আপোনালোকে কিছুমান এনেকুৱা কবিতাৰ বিষয়ে এতিয়া পঢ়ি যাব আৰু আমাৰ নীলমণি ফুকনৰ বিষয়ে পৰীক্ষাত অহাৰ প্ৰায় সম্ভাৱনা আছে যদি আপোনালোকে চাই নীলমণি ফুকন তেখেত 1933 চনৰ 19 জানুৱাৰী জন্ম হৈছিলে আৰু তেওঁ এগৰাকী কবি সাহিত্যিক সমালোচক অধ্যাপক এই বিষয়ে আমি সকলোৱে জানোৱেই আৰু তেখেতৰ উল্লেখযোগ্য কৰ্ম হৈছে সূৰ্য হেনো নামি আহে এই নদীয়েদি এইটো আপোনালোকে চাই যাব কবিতা আৰু গোলাপী জামুৰ লগ্ন তেখেতে কি কৰিছিলে কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে 1981 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে 1990 চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান তেওঁক সন্মানিত কৰিছিলে 1991 চনত ছগনলাল জৈন বঁটা পাইছিলে 1997 চনত অসম উপত্যকা সাহিত্য বঁটা পাইছিলে 2002 চনত সাহিত্য একাডেমি ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিকৰ সন্মান লাভ কৰিছিলে আৰু কি কৰিছিলে 2020 বৰ্ষৰ নতুন দিল্লীত কি কৰিছিলে 2020 বৰ্ষৰ বাবে 2021 চনত তেখেতে জ্ঞানপীঠ বঁটা প্ৰদান কৰিছিলে আৰু তেওঁ আমাৰ সৌভাগ্য আমাৰ অসমৰ কাৰণে তেখেত তৃতীয়গৰাকী অসমীয়া সাহিত্যিক যি নেকি এইটো বঁটা লাভ কৰিবলৈ সক্ষম হৈছে মাননীয় গোস্বামী আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পিছতে তেখেতে নীলমণি ফুকনে এই বঁটা লাভ কৰিছে এতিয়া 3 নম্বৰ কোৱেশ্চনটো আছে এন ইন্ট্ৰডাকশ্যন টু আছামিজ ফন'লজি গ্ৰন্থখনৰ প্ৰণেতা কোন আছিল 1 নম্বৰ হৈছে ডক্টৰ বাণীকান্ত কাকতি 2 নম্বৰ হৈছে সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী 3 নম্বৰ হৈছে উপেন্দ্ৰনাথ গোস্বামী আৰু 4 নম্বৰ হৈছে গোলোকচন্দ্ৰ গোস্বামী এটা 3 নম্বৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ 4 গোলোকচন্দ্ৰ গোস্বামীয়ে ইন্ট্ৰডাকশ্যন টু আছামিজ ফন'লজি নামৰ গ্ৰন্থখন ৰচনা কৰিছিলে এটা 4 নম্বৰ কোৱেশ্চনটো আছে সপংয়ং মানাও পয় নামৰ জনগোষ্ঠীটো হ'ল ক'ৰ বড়ো নক্টে চিংফৌ আৰু ডিমাছা ইয়াৰ 4 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে চিংফৌ আগতে আমি ৰেডিঅ'ত চিংফৌ গীত আমি প্ৰায় শুনো আজিকালি ৰেডিঅ'ৰ ব্যৱহাৰ ক্ৰমান্বয়ে প্ৰচলন কমি আহিছে মানুহে খুব কমেই শুনে তথাপিতো
এতিয়া এই নক্টে জনগোষ্ঠীৰ বড়ো জনগোষ্ঠীৰ বিষয়ে আমি অলপ জানোৱেই এই নক্টে জনগোষ্ঠী হৈছে অৰুণাচল প্ৰদেশৰ এক জনগোষ্ঠী আৰু অৰুণাচল আৰু অসমৰ তিনিচুকীয়া জিলাতো নক্টে জনগোষ্ঠীৰ লোকে বসবাস কৰে নক্টে জনগোষ্ঠীৰ লোকসকলে কি কৰিছিলে মহাপুৰুষ গুৰুজনাৰ একশৰণ নৱবৈষ্ণৱ ধৰ্ম তেখেতসকলে গ্ৰহণ কৰিছিলে আৰু অসম আৰু অৰুণাচলৰ মিলনৰ সেইটো গঢ়িছিলে আছিল নক্টে জনগোষ্ঠীসকলে ইয়াত কি কৰে তেখেতসকলে সেই ধৰ্মৰ যোগেদি গোটেই সমাজখন একত্ৰিত কৰাৰ মানসেৰে কামনা কৰিছিলে চিংফৌ জনগোষ্ঠীৰ বিষয়ে আমি যদি চাওঁ দেখিম এই চপংয়ং মানাওপয় চৌপং য়ং মানাওপয় অসমৰ পূব প্ৰান্তত বসবাস কৰা চিংফৌ জনগোষ্ঠীসকলৰ কি হয় এটা জাতীয় উৎসৱ চিংফৌ জনগোষ্ঠীসকলে কি কৈছে তেওঁলোকৰ পূৰ্বপুৰুষৰ চৌপং য়ঙৰ স্মৃতিৰ স্মৰণাৰ্থে এই উৎসৱ পালন কৰিছিলে মানাও শব্দৰ অৰ্থ হৈছে নৃত্য আৰু পয় শব্দৰ পয় মানে হৈছে উৎসৱ হয়নে বসন্ত ঋতুৰ আগমনৰ লগে লগে ফাগুনৰ 1 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত এই উৎসৱ পালন কৰে চিংফৌ জনগোষ্ঠীসকলৰ এইটো এটা কি হৈছে জাতীয় উৎসৱ এতিয়া যদিও 1 তাৰিখৰ পৰা 3 তাৰিখে পালন কৰা হয় ইয়াত 2 তাৰিখ অৰ্থাৎ 14 ফেব্ৰুৱাৰী দিনাখন এই উৎসৱটো পালন কৰা হয় গতিকে আপোনালোকে 14 ফেব্ৰুৱাৰীটো কি দিব সেইটো সকলোৱে জানেই চাগে তথাপিতো এইটো মনত ৰাখিবলৈ যত্ন কৰিব এইটো 5 নম্বৰ কুৱেশ্যন আইন অফ তুৰ্গেনিভৰ দ্য ভাৰ্জিন চয়েল নামৰ গ্ৰন্থখনৰ কুমাৰী পৃথিৱী নামেৰে অসমীয়া ভাষালৈ অনুবাদ কৰা লেখকজন কোন আছিল 1 নম্বৰ আছে বীৰেন বৰকটকী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আব্দুল মালিক আৰু প্ৰফুল্ল কটকী ইয়াৰ 5 নম্বৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ 1 বীৰেন বৰকটকী কুমাৰী পৃথিৱী লগত কি আছে বীৰেন বৰকটকী মনত ৰাখিবলৈ যত্ন কৰিব 6 নম্বৰ কুৱেশ্যনটো চঞ্চল চৰণে আজি অঞ্চল দোলাই কেনি যোৱা লয় লাখে কেশৱ বাসনা উক্ত পংক্তিটো অলংকাৰবিধ কি আমি অলংকাৰ বিষয়ে আগতেই এটা ভিডিঅ'ত আলোচনা কৰিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছেকানুপ্ৰাস পুনৰুক্ত বাদাভাস আৰু ঐত্যানুপ্ৰাস আৰু খণ্ডে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ 1 6 নম্বৰ ছেকানুপ্ৰাস এতিয়া যদি আমি চাওঁ অলংকাৰ মূলতঃ দুবিধ কি আছে এটা শব্দ অলংকাৰ আৰু এটা অৰ্থ অলংকাৰ এতিয়া সেই অলংকাৰৰ উপৰিও আমাৰ কিছুমান অলংকাৰ আছে সেইবোৰ হৈছে অতিশয়োক্তি উদাহৰণ যদি চাওঁ আমি আইৰে মুখেদি মৌৱে বৰশিছে ফুলাম গামোচাৰে পাগ ইয়াত উপমেয় বা উপমানৰ মানে হৈছে যাক তুলনা কৰা যায় হয়নে আৰু যাৰ লগত তুলনা কৰা যায় গতিকে উপমেয়ৰ কথা উল্লেখ নকৰাকৈ উপমানকে উপমেয় ৰূপে বা উপমেয় স্থানত ব্যৱহাৰ কৰিলে বা নিৰ্দেশ কৰিলে অতিশয়োক্তি অলংকাৰ বুলি কোৱা হয় আইৰে মুখেদি মৈ বৰশিছে হয়নে ফুলাম গামোচাৰে পাগ ইয়াত কি কৈছে ইয়াত উদাহৰণস্বৰূপে কি হৈছে মাত উপমেয়টো যাৰ লগত তুলনা কৰা যায় উল্লেখ কৰাৰ পৰিৱৰ্তে উপমানৰ যাৰ লগত তুলনা কৰা হয় মৌক ব্যৱহাৰ কৰি এই অলংকাৰবিধ ব্যৱহাৰ কৰিছে আবিধ অলংকাৰ আছে অনুপ্ৰাস বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে ববচা বনতে বুটলি বিলাংগৈ বেলা মৃত্যুদেৱ মহন্তৰ এই কবিতাটো সকলোৱে মনত আছেই চাগে ইয়াত কি হৈছে ব সকতে ব আহিছে হয়নে অনু মানে হৈছে অনুকূলে বা প্ৰকৃষ্টভাৱে আৰু আশ মানে হৈছে বিন্যাস হোৱা অনুকূলে শব্দ বা বৰ্ণৰ ন্যাস নোহোৱা অনুপ্ৰাস বোলে একেটা বৰ্ণ বা বৰ্ণৰ সমষ্টি বাৰে বাৰে উল্লেখ কৰি কোনো বাক্য আৰু বাক্যত মনোৰম সৌন্দৰ্য প্ৰদান কৰা কৌশলকে কি বুলি কোৱা হয় অনুপ্ৰাস বুলি কোৱা হয় এনেদৰে আপোনালোকে মনত ৰাখিব পুনঃ ধ্বনি ব্যৱহাৰ হৈছে এতিয়া যমক কাক বোলে যমকৰ এটা উদাহৰণ ইয়াত মই দিবলৈ যত্ন কৰিছোঁ দেখি দীনবন্ধু মুচিলা বদন বাৰী আদৰে সবাৰ দীনবন্ধু যথা কৰয় আদৰ দিনে ইয়াত সীতাহৰণ কাব্যৰ পৰা অনা হৈছে ইয়াত যমক বুলি কোৱাৰ লগে লগে কি হৈছে কোনো এটা পংক্তিত বা কাব্যত একেটা শব্দকে একেদৰে উচ্চাৰিত শব্দকে পুনৰ ব্যৱহাৰ কৰিলে আৰু সেই শব্দটোৰ ঠায়ে ঠায়ে কি হৈছে অৰ্থৰ সলনি হ'লে বেলেগ অৰ্থ প্ৰকাশ কৰিলে তাক কি বুলি কোৱা হয় যমক হয়নে ইয়াত আপোনালোকে চাব
উদাহৰণস্বৰূপে মই ইয়াত দিছোঁ চাব প্ৰথমটো হৈছে দীনবন্ধুৱে কি বুজাইছে সূৰ্যক বুজাইছে আৰু দ্বিতীয় দীনবন্ধুটোৱে কি কৈছে দৰিদ্ৰ বন্ধুক বুজাইছে হয়নে দেখি দীনবন্ধু আৰু ইয়াত দীনবন্ধু দুটা শব্দ ব্যৱহাৰ হৈছে গতিকে ইয়াত বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে গতিকে ইয়াক কি বুলি কোৱা হয় যমক বুলি কোৱা হয় পুনৰ উক্ত পদাভাস এইটো অলংকাৰৰ বিষয়ে আপোনালোকে অকণমান চাব ইয়াত কি আছে বসুন্ধৰা পৃথিৱীৰ তুমি মুক্তামণি ইয়াত চাব যি অলংকাৰত একে অৰ্থবোধক দুটা শব্দ প্ৰয়োগ কৰা দেখা যায় আৰু যিটো একে অৰ্থত ব্যৱহাৰ কৰা যেন লাগিলেও ভিন্ন ভিন্ন অৰ্থত প্ৰকাশ কৰে তেনে অৰ্থকে পুনৰুক্ত পদাভাস বুলি কোৱা হয় ইয়াত বসুন্ধৰা ইয়াত চাব উদাহৰণস্বৰূপে বসুন্ধৰা আৰু পৃথিৱী দুইটা একে অৰ্থত যদিও কি হৈছে বসুন্ধৰা শব্দটো সম্পদশীল অৰ্থত ব্যৱহাৰ কৰা হৈছে সেয়েহে ইয়াত পুনৰুক্ত পদাভাসৰ অলংকাৰ প্ৰয়োগ হৈছে বুলি কোৱা হয় ইয়াৰ ৰূপকৰ বিষয়েও পৰীক্ষাত প্ৰায় প্ৰশ্ন অহা দেখা যায় আমি সাগৰৰ পাৰৰ শামুকৰ খোলা ইয়াত আমি সাগৰৰ পাৰৰ শামুকৰ খোলা ইয়াত উদাহৰণটো মই লৈছোঁ ইয়াত চাব আপোনালোকে উপমেয়ক বা যাৰ লগত তুলনা কৰা যায় উপমানৰ যাৰ লগত তুলনা কৰা হয়নে সৈতে অভেদ কল্পনা সৃষ্টি কৰা অলংকাৰক কি বুলি কোৱা হয় ৰূপক অলংকাৰ বুলি কোৱা হয় হয়নে এতিয়া আপোনালোকে চাব হয়নে উপমেয় যাক হয়নে তুলনা কৰা যায় আমি ইয়াত কি হৈছে আমি উপমানৰ আৰু সাগৰৰ পাৰৰ শামুকৰ খোলা বুলি কল্পনা কৰি ইয়াত কি হৈছে ৰূপক অলংকাৰৰ প্ৰয়োগ ঘটিছে আৰু শ্লেষটো কি হ'ল এটা আৰু উদাহৰণ চাম আমি অজৰ কুলত কি অজটোৰ জন্ম হ'ল ইয়াত চাব ইয়াত অজকুলৰ আৰু অজটো জন্ম হ'ল ইয়াত অজ শব্দটোৰ অৰ্থ ইয়াত দুটা অৰ্থ প্ৰকাশ কৰিছে হয়নে অজ মানে হৈছে অজৰ ৰজা আৰু দ্বিতীয়টো অজ মানে হৈছে মূৰ্খ ইয়াত যদি চাওঁ হেৰিটো মই যদি বিশ্লেষণ কৰিছোঁ যদি কোনো এক শব্দকে দুটা অৰ্থত ব্যৱহাৰ কৰা হয় তাকে কি কোৱা হয় শ্লেষ বুলি কোৱা হয় ইয়াত অজ শব্দটো কি হৈছে এটা অজৰ ৰজাৰ তুলনা কৰা হৈছে ইয়াত অজ মানে হৈছে মূৰ্খৰ লগত তুলনা কৰা হৈছে গতিকে ইয়াক শ্লেষ বুলি কোৱা হয় আপোনালোকে এই ৱেবছাইটত গ'লে ইয়াৰ বিষয়ে ডিটেইলছ চাব পাৰিব এতিয়া 7 নম্বৰ কুৱেশ্যনটো আহোঁ বিজ্ঞাপনৰ অনুবাদ কেনেধৰণৰ হয় আমি সকলোৱে জানো বিজ্ঞাপন সদায় যোগাযোগধৰ্মী হয় এটা 1 নম্বৰ কলাধৰ্মী বিজ্ঞানধৰ্মী আৰু বাৰ্তাধৰ্মী কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোগাযোগধৰ্মী কাৰণ বিজ্ঞাপনে কি কৰে যোগাযোগ স্থাপন কৰে 8 নম্বৰ কুৱেশ্যনটো আছে সামাজিক উপভাষাৰ মূল চৰিত্ৰটি হ'ল সামাজিক উপভাষা ইয়াত আমি প্ৰশ্ন 4টা অপশ্যন দিয়া আছে সমাজ এখনত ব্যৱহৃত ভাষাটোৱে কি হৈছে এইটো এটা মান্য ভাষা সমাজত ব্যৱহাৰ ভাষাটো কি বুলি কোৱা হয় আমি মান্য ভাষা বুলি কওঁ হয়নে সমাজত অন্য ভাষা মান্য ভাষা সমাজৰ ভিন্ন স্তৰৰ মানুহে ব্যৱহাৰ কৰা ভাষা সমাজৰ ভিন্ন স্তৰৰ মানুহে কেতিয়া ব্যৱহাৰ কৰিব যেতিয়া কোনোবা এটা উপভাষাক সামাজিক ভাষাৰূপে স্বীকৃত দিব তেতিয়াই হৈছে সমাজৰ বিভিন্ন স্তৰৰ মানুহে ব্যৱহাৰ কৰা ভাষাটোৱেই হৈছে সামাজিক উপভাষা তাৰ পিছৰ প্ৰশ্নটো চাওঁ আমি অঞ্চলভেদে সমাজে ব্যৱহাৰ কৰা ভাষা অঞ্চলভেদে ব্যৱহাৰ কৰা হতে এটা আঞ্চলিক ভাষা যেনেকৈ আঞ্চলিক ভাষা বুলি কোৱা হয় ইয়াক আকৌ যেনেকৈ আমাৰ কোনোবা এটা অঞ্চলত যিটো ভাষা ব্যৱহাৰ কৰা হয় সেইটোক আঞ্চলিক ভাষা আৰু জাতিগতভাৱে ব্যৱহাৰ কৰা ভাষা কি বুলি কোৱা হয় জাতীয় ভাষা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ 2 সমাজৰ ভিন্ন স্তৰৰ ব্যৱহাৰ কৰা ভাষা কি বুলি কয় সামাজিক উপভাষাৰ এটা চৰিত্ৰ 9 নম্বৰ কুৱেশ্যনটো মহাপুৰুষ শংকৰদেৱৰ ভক্তিতত্ত্ব প্ৰকাশৰ গ্ৰন্থৰ মূল থূলটো শংকৰদেৱৰ ভক্তিতত্ত্ব মূল তত্ত্বৰ প্ৰকাশৰ গ্ৰন্থ কি হৈছে নিমি নৱ সিদ্ধ সংবাদ শ্ৰী কীৰ্তন অনাদি পাতন আৰু গুণমালা আমি ইয়াৰ শুদ্ধ উত্তৰটো জানোৱেই ইয়াৰ ভক্তিতত্ত্ব প্ৰকাশৰ গ্ৰন্থ হৈছে নিমি নৱ সিদ্ধ সংবাদ আৰু অনাদি পাতন ইয়াৰ শুদ্ধটোৰ 1 আৰু 3 ক'ত আছে 1 আৰু 3 1 নম্বৰত আছে ইয়াৰ গতিকে শুদ্ধটোৰ উত্তৰ 1 শ্ৰীকৃষ্ণ কীৰ্তন আৰু গুণমালা এই দুখন হৈছে তেখেতৰ নাম প্ৰসংগৰ গীত হয়নে শ্ৰীকৃষ্ণ কীৰ্তনৰ বিষয়ে মহাপুৰুষ শংকৰদেৱৰ বিষয়ে মই এটা ভিডিঅ' প্ৰস্তুত কৰি থৈছোঁ আপোনালোকে ইয়াত আই বটন মই এটা ডিছক্ৰিপশ্যন দিওঁ আপোনালোকে সেইটো মতে চাই ল'ব শ্ৰীকৃষ্ণ কীৰ্তনৰ কি বুলি কয় কীৰ্তন ঘোষাৰ বিষয়ে যদি আমি চাওঁ মহাপুৰুষজনৰ এখন শ্ৰেষ্ঠ ৰচনা বুলি কোৱা হয় সহস্ৰ নাম বৃত্তান্ত আছে ইয়াত অসমৰ মৌচাক বুলি জ্ঞাননাথ বৰাই কৈছে ইয়াত 26টা খণ্ড আছে আৰু হৰিবিলাস আগৰৱালাই এইটো ছপা কৰি উলিয়াইছিলে আৰু গুণমালাখন 1952 চনত প্ৰকাশ কৰিছিলে 1552 ভুল হৈছে মোৰ ইয়াত 6 আখৰীয়া কুসুমালা চন্দ্ৰ ৰচনা কৰিছিলে 377টা পদ আছে এইটোৰ বিষয়ে মাজত চৰ্চা হৈছিলে আৰু 6টা খণ্ডৰ এখন অকণমানি গ্ৰন্থ মহাৰাজ নৰনাৰায়ণৰ দিনত এই গুণমালাখন ৰচনা কৰা হৈছিলে এতিয়া ভক্তিতত্ত্ব প্ৰকাশৰ গ্ৰন্থ বুলি কোৱাৰ লগে লগে ভক্তি প্ৰদীপ ভক্তি ৰত্নাকৰ নিবিনৱ সিদ্ধ সংবাদ আৰু অনাদি পতন একমাত্ৰ সংস্কৃত ভাষাত ৰচনা কৰা ভক্তি ৰত্নাকৰ এইটো বিষয়ে পৰীক্ষাত প্ৰায় আহে আপোনালোকে মনত ৰাখিব
গোস্বামীৰ গল্পপুথি দুখনৰ থুল হৈছে শৰৎচন্দ্ৰ গোস্বামীৰ গল্পপুথিৰ বিষয়ে আহিব পাৰে পৰীক্ষাত এতিয়া আপোনালোকে ইয়াৰ এক নম্বৰ আছে ময়না মৰমৰ মাধুৰী গল্পৰ শৰাই আৰু গল্পাঞ্জলি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি এক নম্বৰ ময়না আৰু গল্পাঞ্জলি ইয়াৰ শৰৎচন্দ্ৰ গোস্বামীৰ দুখন গল্পপুথি আৰু ইয়াৰ গল্পৰ শৰাইখন নকুল চন্দ্ৰ ভূঞাই ৰচনা কৰিছে গল্পৰ শৰাই আৰু মৰমৰ মাধুৰী ৰচনা কৰিছে লক্ষীনাথ ফুকনে মৰমৰ মাধুৰী লক্ষীনাথ ফুকনে আৰু গল্পৰ শৰাই আপোনালোকে এইখিনি মনত ৰাখিব নকুল চন্দ্ৰ ভূঞা এতিয়া যদি চাওঁ এখন হৈছে নকুল চন্দ্ৰ ভূঞাৰ গল্পৰ শৰাই এখন কিতাপখনৰ মই এখন বিতপাতটো মই দিবলৈ যত্ন কৰিছোঁ লক্ষীনাথ ফুকনৰ গল্পৰ পুথি মৰমৰ মাধুৰী 1923 চনত প্ৰকাশ হৈছিলে 1970 চনত তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে আৰু এইটো কি হৈছে মহাত্মাৰ পৰা ৰূপ কোঁৱৰলৈ গ্ৰন্থৰ বাবে তেওঁ 1970 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে এইটো আপোনালোকে মনত ৰাখিব 11 নম্বৰ প্ৰশ্নটো আছে চীন তিব্বতীয় ভাষাৰ বিষয়ে গ্ৰন্থ প্ৰণয়ন কৰা দুজন লেখকৰ নাম কি এক নম্বৰ হৈছে ডক্টৰ সত্যেন্দ্ৰনাথ নাৰায়ণ গোস্বামী আৰু 2 নম্বৰ আছে ডক্টৰ দীপ্তি ফুকন পাটগিৰি 3 নম্বৰ আছে উপেন্দ্ৰনাথ গোস্বামী 4 নম্বৰ আছে ভীমকান্ত বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চীন তিব্বতীয় ভাষাৰ মূল গ্ৰন্থ প্ৰণেতা দুজন হৈছে ডক্টৰ সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী আৰু গোলোকচন্দ্ৰ গোস্বামীয়ে এইটো ভাষাৰ ওপৰত ৰচনা কৰিছিলে গতিকে 1 আৰু 3 যথেষ্ট শুদ্ধ তো 1 নম্বৰটো ইয়াৰ শুদ্ধ আমি যদি ভীমকান্ত বৰুৱাৰ বিষয়ে যদি আমি অকমান আলোচনা কৰিবলৈ যাওঁ ভীমকান্ত বৰুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক আছিলে মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডিব্ৰুগড় আৰু তেখেত কি আছিলে তেওঁ ভাষাবিদ আছিলে গৱেষক আছিলে লেখক সাহিত্যিক তেখেতে কি আছিলে অসমৰ জনগোষ্ঠীয় ভাষা অধ্যয়নৰ অন্যতম বাটকটি আছিলে নাগামিজ ভাষা আপোনালোকে নাগামিজ ভাষাৰ বিষয়ে জানে চাগে তেখেতে নাগামিজ ভাষাৰ ওপৰত প্ৰথম অভিধান ৰচনা কৰিছিলে প্ৰথমখন ব্যাকৰণ আৰু প্ৰথম আদিপাঠৰ প্ৰণেতা কৰিছিলে ডক্টৰ ভীমকান্ত বৰুৱাই সেইটো কাৰণে মই এইটো নোটটো লৈ আহিছোঁ আপোনালোকে মনত ৰাখিব যত্ন কৰিব হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা 2015 চনত লাভ কৰিছে অসম চৰকাৰৰ ভীমবৰ দেউৰী বঁটা 1919 চনত লাভ কৰিছে আৰু তেখেতে কি আছিলে নাগামিজ কথ্যালগা নাট্যম এ প্ৰাইমাৰী গ্ৰামাৰ অন নাগামিজ অসম সাহিত্য সভা 1985 চনত তেখেতে এইখন গ্ৰন্থ এই অনাগামিজ ভাষাতে লিখা নাগামিজ ভাষাৰ প্ৰথম ব্যাকৰণখন প্ৰণয়ন কৰিছিলে আৰু সম্পাদিত গ্ৰন্থ তেখেতৰ মটক বুৰঞ্জী 1917 চনত সদৌ অসম মটক সন্মিলনত তেখেতে এইখন কি কৈছে অসম মটক বুৰঞ্জী নামৰ গ্ৰন্থখন তেওঁ সম্পাদন কৰি উলিয়াইছিলে 12 নম্বৰ কুৱেশ্যনটো চাওঁ ভিডিঅ'টো অলপ দীঘল হৈ গৈছে আপোনালোকে প্ৰশ্নখিনি মনত ৰাখিবলৈ যত্ন কৰিব 12 নম্বৰ কুৱেশ্যনটো হ'ল নেপালী জনগোষ্ঠীয়ে উদযাপন কৰা দুটা উৎসৱৰ থুল আমি এইটো একেবাৰে সহজ প্ৰশ্ন নেপালীসকলে তীজ আৰু তিহাৰ পালন কৰে আৰু মহোহো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 আৰু 2 1 আৰু 2টো ক'ত আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ 2 এতিয়া মহোহো উৎসৱ কোনে পালন কৰে মহোহো উৎসৱ আমাৰ নামনি অসমত অবিভক্ত গোৱালপাৰা জিলা বৰ্তমান গোৱালপাৰা কামৰূপ জিলাত মহোহো উৎসৱ পালন কৰে ইয়াত কি হয় মহখেদা উৎসৱ মহোহো উৎসৱ হৈছে মহখেদা উৎসৱ ইয়াত গোৱালপাৰা বা কামৰূপ জিলাৰ হেৰিয়াসকলে আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা হয়নে আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা কি কৰে এই মহোহো উৎসৱ পালন কৰে ডেকাসকলে কি কৰে মহ খেদিবৰ কাৰণে লাঠি টুকুন লৈ কি কৰে মানুহৰ গৃহস্থৰ ঘৰৰ চোতালে গৈ ইয়াত নাম জুৰে আৰু সেই নাম জুৰি কি কৰে তেখেতসকলে সেই পইচা উঠাই বৰঙণি উঠাই তেখেতসকলে ভোজ ভাত গ্ৰহণ কৰে ইয়াৰ উদ্দেশ্যটো হ'ল কি যাতে আঘোণ মাহত যাতে মহবিলাকে গোটেই খেতিপথাৰ নষ্ট কৰিব নোৱাৰে তাৰ বাবে কি কৰে ইয়াৰ ডেকা গাভৰুৱে কি হয় মহখেদা উৎসৱ গাই ইয়াত এটা হেৰি কৰে যাতে মহে কোনো মানুহকো আক্ৰমণ কৰিব নোৱাৰে সেই উদ্দেশ্যৰেই মহোহো উৎসৱ পালন কৰে মহোহো উৎসৱৰ লগত উজনি অসমৰ হুঁচৰিৰ লগত অকণমান সম্পৰ্ক আছে সেইখিনি আপোনালোকক মই পিছত এটা ভিডিঅ'ত ভালকৈ দিবলৈ যত্ন কৰিম এতিয়া যদি আমি চাওঁ গেৰবা উৎসৱ কোনে পালন কৰে ডিমাচাসকলে গেৰবা উৎসৱ পালন কৰে হয়নে এইটো গেৰগা উৎসৱ কি কয় ডিমাচাসকলে এইটো কৃষিভিত্তিক উৎসৱ এটা আৰু কি হৈছে এই উৎসৱত ব্ৰাই আৰু চিব্ৰাই লৈ ভোগ আগবঢ়োৱা হয় হয়নে এইটো ডিমাচাসকলে পালন কৰা এইটো মিচেংবা উৎসৱ আৰু লংলাই পূজা
এইটো এটা কৃষিভিত্তিক উৎসৱেই ইয়াত কি কয় বৰষুণৰ কামনা কৰি এই উৎসৱ পালন কৰে ইয়াত ভেকুলী বিয়া সম্বন্ধীয় এই বিয়া কেতিয়াবা এইটো আহি যাব পাৰে আপোনালোকে অলপ মনত ৰাখিবলৈ যত্ন কৰিব এতিয়া ডিমাছাসকল হৈছে কি হৈছে মংগোলীয় আৰু ভাষিক দিশৰে তিব্বত বৰ্মী শাখাৰ অসম বৰ্মীৰ ভিতৰুৱা ডিমাছাসকল আৰু তেখেতসকলে কি হয় গোৱালপৰীয়া কছাৰীসকলে নিজকে বড়ো বুলি কৈছিলে লালুং কছাৰীসকলে নিজকে তিৱা বুলি কৈছিলে ৰাভাসকলে নিজকে ততলা বুলি কৈছিলে কাছাৰ আৰু উত্তৰ কাছাৰ মিকিৰ পাহাৰ আৰু নগাঁও জিলাৰ থলুৱা কছাৰীসকলে নিজকে কি বুলি কৈছিলে ডিমাছা বুলি কৈছিলে নদ্ৰাং বা ডেকাচাং এই ডেকাচাঙৰ দলপতিজনক কি বুলি কোৱা হয় এইটো নাগা হাজা বুলি কোৱা হয় ইয়াত ডেকাচাঙৰ এইটো ডিমাছাসকলৰ ডেকাচাঙৰ বিষয়ে কেতিয়াবা আহিব পাৰে ডেকাচাং কোনটো জনগোষ্ঠীৰ লগত জড়িত বুলি আহিব প্ৰশ্ন পৰীক্ষাত অহা দেখা যায় মই এইটো পাইছোঁ কেতিয়াবা ক'ৰবাত গতিকে ডেকাচাং হৈছে ডিমাছাসকলৰ এইটো ইয়াৰ দলপতিজনক কি বুলি কোৱা হয় নাগা হাজা এইটো মনত ৰাখিব ইয়াৰ দুটা ফৈদ আছে এটা কি হৈছে চেংফং আৰু এটা জুলু হয়নে তেখেতে কৃষিৰ লগত জড়িত কিছুমান গীত আছে আৰু তেখেতসকলৰ উৎসৱ অনুষ্ঠান কৃষিভিত্তিক যেনেকৈ হংচেং এইটো হাংচেও মানাওবাহ আৰু বুচুমা এইটো কৃষিভিত্তিক উৎসৱ বা মাঘ বিহু বিচু কি কৰে ডিমাছাসকলে পালন কৰে এতিয়া 13 নম্বৰ প্ৰশ্নটো আছে ভালেদিন হৈ গ'ল জিলালৈ অহা নাই সোণ জিৰা মাহী যাৰ মুগাৰ মেখেলা উদং ভৰিত খম খোজ যাৰ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা খ নম্বৰটো আছে মৰমৰ সোণজনী তোমাৰ চিঠিয়ে দিয়া ধুনীয়া খবৰটিয়ে মনটো বুইছা মোৰ উগুল থুগুল কৰি দিলে কিবা কিবি কথাৰে ধুনীয়া কথা ভাবি বেলিটো ধুনীয়াকৈ পাৰ হৈ গ'ল উক্ত কবিতাটো ছন্দৰ প্ৰয়োগ কোনটো হৈছে ছন্দ দুই প্ৰকাৰ হয়নে এটা কি ছন্দ আছিলে মই এটা মুক্তক ছন্দ আৰু অমিতাক্ষৰ ছন্দ আমি সেই বিষয়ে আমি আগত আলোচনা কৰিছোঁ এতিয়া যদি চাওঁ ইয়াৰ প্ৰশ্নটো কি হৈছে 13 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এটা কি হৈছে মুক্তক ছন্দৰ প্ৰয়োগ হৈছে কাৰণ ইয়াত কি হৈছে যাৰ ইয়াত খম খোজ যাৰ ব্লাউজ নোহোৱা দেখা কেৱল ৰিহাটিয়ে ঢকা এইটো এটা মুক্তক ছন্দৰ ইয়াত প্ৰয়োগ হৈছে আৰু যদি আৰু এটা চাওঁ এইটো স্পন্দিত গদ্য এইটো এক প্ৰকাৰৰ গদ্য হয়নে এইটো গদ্যৰ প্ৰয়োগ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1টোৱে 4টোৱে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো 1 নম্বৰটো আৰু আমি যদি ছন্দৰ বিষয়ে যদি চাওঁ লয়যুক্ত বাক্যৰ বিন্যাসেৰে শুনিবলৈ শুৱলা আৰু আকৰ্ষণী কৰি তোলা ভাষা যিটো সজোৱা যিটো ক্ৰম তাকেই ছন্দ বুলি কোৱা হয় এতিয়া ছন্দ সাধাৰণতে দুই প্ৰকাৰ এটা মিতাক্ষৰ ছন্দ আৰু এটা অমিতাক্ষৰ ছন্দ হয়নে এতিয়া মিতাক্ষৰ ছন্দ কোনবিলাক হয়নে যিবোৰ ছন্দত প্ৰথম চৰণৰ শেষৰ আখৰটোৰ লগত পৰৱৰ্তী চৰণৰ শেষৰ আখৰটো ধ্বনিগত মিল থাকে তাক মিতাক্ষৰ ছন্দ বুলি কোৱা হয় আৰু অমিতাক্ষৰ ছন্দ যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত পৰৱৰ্তী চৰণৰ শেষৰ আখৰৰ লগত ধ্বনিগত মিল নাই তাকেই বুলি কি কোৱা হয় অমিতাক্ষৰ ছন্দ এইকেইটা আপোনালোকে অকণমান মনত ৰাখিব যত্ন কৰিব 14 নম্বৰ কুৱেশ্যনটো আছে মুখে উজলাই বৰঘৰ পদুমে পোহৰাই সৰু বৰ খ নম্বৰটো আছে মুখ দেখি উতলা মন পদুম দেখিলে ভুমুৰাৰ গুঞ্জন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰতিবস্তু প্ৰমা ৰূপক উপমা আৰু দৃষ্টান্ত ইয়াত আমি চাওঁ প্ৰতিবস্তু মুখে উজলাই বৰঘৰ পদুমে পোহৰাই সৰু বৰ ইয়াত কিবা মুখৰ লগত ইয়াত পদুমৰ লগত তুলনা কৰা হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো প্ৰতিবস্তু প্ৰমা আৰু ইয়াত কোনোবা এটা দৃষ্টান্ত দিছে ইয়াত মুখ দেখিলে উতলা মন হয়নে পদুম দেখিলে ভুমুৰাৰ গুঞ্জন এইটো এটা কি হৈছে দৃষ্টান্ত দিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1টোৱে 4টোৱে 1টোৱে 4টোৱে ক'ত আছে গতিকে ইয়াৰ আনচাৰটো হৈছে আমাৰ নহয় দৃষ্টান্ত নহয় এইটো ভুল হৈছে মোৰ মুখ দেখিলে উতলা মন পদুম দেখিলে ভুমুৰাৰ গুঞ্জন এইটো এটা কি ভুমুৰাৰ লগত তুলনা কৰিছে এইটো কি হৈছে উপমাৰ লগত তুলনা কৰিছে এক উপমা দিছে গতিকে ইয়াৰ শুদ্ধটো হ'ব প্ৰতিবস্তু প্ৰমা আৰু উপমা ইয়াৰ শুদ্ধটো হ'ব এনচাৰ 1 প্ৰতিবস্তু প্ৰমা আৰু উপমা আমি আজি ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন লৈ আহিছোঁ খ্ৰীষ্টীয় 7ম শতিকাৰ দুখন শিলালিপিৰ নাম শিলালিপিৰ বিষয়ে পৰীক্ষাত আহিব পাৰে আপোনালোকে অকণমান চাই যাব বৰগংগাৰ শিলালিপি ডুবি অনুশাসন
উমাচল শিলালিপি আৰু নিধনপুৰ শিলালিপি সপ্তম শতিকাৰ শিলালিপি হ'ল ডুবি অনুশাসন আৰু নিধনপুৰ শিলালিপি এই দুখন উমাচল শিলালিপি হ'ল পঞ্চমৰ আৰু বৰগংগা হৈছে ষষ্ঠ শতিকাৰ হয়নে ষষ্ঠ এই দুখনৰ বিষয়ে আপোনালোকে এটা শুদ্ধ উত্তৰটো হ'ব ইয়াৰ 2 আৰু 4 ক'ত আছে 2 এনসাৰটো ইয়াৰ হৈছে শুদ্ধ উত্তৰ মই কেইখনমান শিলালিপিৰ বিষয়ে লৈ আহিছোঁ উমাচল শৈল শাসন হৈছে পঞ্চম শতিকাৰ এইটো নীলাচল পাহাৰত আছে গুৱাহাটী আৰু ঠিক তেনেকৈ এটা প্ৰশ্ন আহিছিলে কোনটো আমাৰ এইটো বৰগংগা শৈল শাসন ইয়াত ষষ্ঠ শতিকাৰ বংগা নদীৰ নগাঁও ডবকাৰ পৰা 28 কিলোমিটাৰ উত্তৰ পূবত আছে ঠিক তেনেকৈ ডুবি তাম্ৰ শাসন আৰু চিল ইয়াত সপ্তম শতিকাৰ বৰপেটা জিলাৰ ডুবি গাঁৱৰ পাঠশালা ৰেল ষ্টেচনৰ পৰা 5 কিলোমিটাৰ আঁতৰত আছে এইদৰে এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব পৰীক্ষাত প্ৰায় অহা দেখা যায় তেনেহ'লে আজি ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে ৰাইট এডুকেশ্যন নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিবই লগতে ইয়াত কিয় ঘণ্টা বেলটো বজাই দিবলৈ নাপাহৰিব তেনেহ'লে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে